হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱা এটা খুবেই দুখ খবৰ শুনিবলৈ পালোঁ। বিতৰ্কিত হৈ থকা তথা সাহসী উপ আৰক্ষী বিষয়া SI জোনমণি ৰাভা আৰু আমাৰ মাজত নাই। জখলাবন্ধা সৰুবোঘত হোৱা এটা এক্সিডেণ্টত তেওঁৰ মৃত্যুক আঁকোৱালি লয়। জানিবলৈ পোৱা মতে তেওঁ নিজৰ গাড়ীৰে ৰাতি প্ৰায় 1:30 মান বজাত তেওঁ উজনিলৈ বুলি গৈ থাকোঁতে বিপৰীত ছাইডৰ পৰা অহা এখন ট্ৰাকে তেওঁৰ গাড়ীত খুন্দা মাৰে আৰু তেওঁৰ থিতাতে মৃত্যু হয়। আৰু আমি সকলোৱে এজন সাহসী আৰক্ষী বিষয়াক হেৰুৱাবলগীয়া হ'ল। শেষত তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।